Hello everyone, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাক সকলো ভালে আৰু ভিডিঅ' এইকেইদিন দিবলৈ পৰাই নাছিলোঁ, সেইকাৰণে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মাঘ বিহুতে এতিয়া আজি দিনটো কি কৰোঁ কি নকৰোঁ দেখাই থাকিম, চাই থাকক। এতিয়া আমাৰ ঘৰলৈ আহিছে মাজুবাহঁতক আছোঁ ভিতৰত চাহ দিবলৈ লৈছোঁ। ঠিক আছে তেতিয়াহ'লে। আৰু মাজুবা ভাগিনজনীও আহিছে, ভাগিনজনীকো দেখাই আছোঁ, চাই থাকক। সিহঁতে নিজে নিজে ভাগি থাকে। এইফালে মা আৰু মাজুবাক চাহ দিছোঁ, চাহ খাই আছে আৰু পোৱালীজনী এনায়েকে লৈ আছে, নাতিনীয়েকক পুৰা নচুৱাই আছে। এতিয়া আকৌ ঘৰলৈ আলহী আহিলে, আমৈটো দুগৰাকী আহিছে, আকৌ সিহঁতৰ কাৰণে চাহ বনাব লৈছোঁ। এইফালে মই বেটীজনীক লৈ আছোঁ আৰু বহি আছোঁ কাৰণে নাথাকে, কচমচাই আছে। আৰু এতিয়া এনায়েকৰ ওচৰত এনায়েকে থিয় হৈ লৈ আছে যে, সেইকাৰণে ধুনীয়া আছে ৰখি চাই আছে, দেখিছেনে? আহিলি দাদা, দাদা মাতিছে, কুহি এনে কৈছে। ভিডিঅ'টো আজি ভালদৰে বনাম বুলি ভাবিছিলোঁ, কিন্তু বনাবলৈ নোৱাৰিলোঁ ইমান ভালকৈ। মাজুবা আহিছে আৰু মাজুবা ছোৱালীজনী আহিছে, মাজুবাই গোটৰ মিটিঙলৈ আহিছে আৰু বেটী সৰু হৈ আছে কাৰণে আমাৰ ঘৰতে থৈ গৈছে মোৰ লগতে। তাই দিনটো ইমানেই আমনি কৰিছে, হোৱাই নাই অকণো, দিনটো নচাই থাকোঁতে গৈছে। আৰু এইজনী আমাৰ মুনু এতিয়া শুই আছে মোৰ লগত। এই মুনু। ভিডিঅ'টো কি পাৰোঁ কি নোৱাৰোঁ দেখাবলৈ চেষ্টা কৰিম, চাই থাকক। আৰু এতিয়া বা আহিলে আমাৰ ঘৰত ভাত পানী খালে, খাই বৈ ঘৰলৈ গ'ল। মায়ে বাক থ'বলৈ গৈছে আৰু দেউতা গৈছিলে সকামলৈ, ওচৰত দাদু এজনৰ ঘৰত সকাম পাতিছিলে, তালৈ মাতিছিলে, তালৈ গ'ল। আৰু এতিয়া আহিলে, এতিয়া মাহ প্ৰসাদ আনিছে, কিনো মাহ প্ৰসাদ আনিছে লগত চাব লওক। কেঁচা বুট, নাৰিকল আৰু আপেল, আৰু এইফালে কেঁচা পিঠা। আমাৰ এনেকৈ কেঁচা পিঠা দিয়ে, সকলোৰে নিয়ম বেলেগ বেলেগ থাকে, কিছুমানত নিদিয়ে, কিছুমানত দিয়ে। আমাৰ এইফালে কিন্তু কেঁচা পিঠা দিয়ে। আপোনালোকৰ ফালেনো কি পিঠা দিয়ে জনাবচোন কমেণ্টত। আৰু এতিয়া প্ৰসাদ অলপ লৈ লৈছোঁ। এইফালে আমাৰ মিকু প্ৰসাদ খাই আছে পুৰা। আনকালে চানা দিলে মানে নাখায়, আজি পুৰা খাইছে। ইমান ধুনীয়াকৈ দুয়োটাই একেলগতে থাকি একেলগতে খাই, এনেকৈ লগত দেখিলে মানে বহুতেই ভাল লাগে। দুয়োটাই ইমানেই মৰম লগা আৰু ডাঙৰ হৈ আছে যদিও বহুত মৰম লগা হৈ আহিছে। ভিডিঅ'টো আজিলৈ ইমানেই। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।